সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আমি আজি আহিছোঁ বৰদোৱা থানলৈ। মই আৰু লগৰটো বৰদোৱা থান চাওঁ বুলি আহিলোঁ আৰু আপোনাক সবিশেষ দেখুৱাই যাম। ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আহক। আৰু এতিয়া আমি আহি পেলাই মূল দুৱাৰত উপস্থিত হ'লো আৰু মূল দুৱাৰত উপস্থিত আহি দেখোঁ বহুত মানুহ ভিৰ আৰু এইফালে বহুত খেলনা বস্তু আহিছে আৰু মানুহ আজি কিন্তু 3 নম্বৰ দিনত আমি আহি উপস্থিত হৈছোঁ। আৰু আহি আমি এইফালে প্ৰথমতে সোমালোহি যিবিলাক মানে সামগ্ৰী দোকান আৰু এইবিলাক মানে দোকান সামগ্ৰীবিলাক সকলোতে সোমালোহি, মানুহ অগণন ভিৰ। এই মানুহৰ ভিৰ সন্মুখত দেখিছে কিমান ভিৰ। আমি গংগা পাৰৰ চাইডৰ পৰা ওলাই আহি পেলাই দেখিছোঁ মানুহৰ ভিৰ আগবাঢ়িবই পৰা নাই। আমি ভিৰৰ মাজত সোমাই একেবাৰে মানে কিবা হৈ গৈছোঁ। পিছফালে ভিৰ, আগফালে ভিৰ আৰু লগতে ভোকো লাগিছে। মানে কিবা এটা খাওঁ বুলি আগবাঢ়ি যাবও নোৱাৰোঁ, ইমান মানে মানুহৰ ভিৰ অগণন হৈছে। আৰু চবতে বস্তুৰ দাম এটাই ফিক্স। আৰু কি কৈছে এতিয়া প্ৰথমতে কিবা এটা খাই লওঁ, যিহেতু পেট পূজা কৰিব লাগিব। আৰু এনেকে খাই বহি আমি গংগা পাৰ পালোহি। গংগা পাৰটোৱে কি ধুনীয়া লাইটৰ এটা পৰিৱেশ সৃষ্টি কৰি থৈছে। আৰু আমি এতিয়া প্ৰকল্পটো চাবলৈ গৈ আছোঁ, বৰ্তমান আপোনালোকক সবিশেষ দেখুৱাই যাম। আৰু এনেকে আমি আহি প্ৰকল্পটোৰ ওচৰ পালোঁ আৰু প্ৰকল্পটোৰ ওচৰত আহি দেখোঁ যে মানে এটা দুখৰ কথা, মানুহ সোমাব নিদিয়ে। মানে কি ক'ব আৰু গাইছ, এইবিলাক বাহিৰত বহুত মানুহ হৈ আছে, কিন্তু দিনত মানুহ সোমাব দিয়ে বোলে, ৰাতি হ'লে মানুহ সোমাব নিদিয়ে। এইটো মানে কি হৈছে গম নাপাওঁ বাৰু। এইটো কিন্তু আশা এটা আছিলে প্ৰকল্পটো সোমাম বুলি। সেইটো কাৰণে আপোনালোকক অলপ বাহিৰৰ পৰাই দেখুৱাই দিছোঁ, যিহেতু ভিতৰত সোমাব নোৱাৰোঁ। অলপ বাহিৰৰ ৰাতিৰ ভিউটো চাই লওক, পৰিৱেশটো। এইটো নতুন যিটো বৰদোৱা প্ৰকল্প, সেইটো প্ৰকল্পৰ ৰাতিৰ পৰিৱেশটো দেখুৱাইছোঁ। যদি পাৰোঁ আপোনালোকক এদিন দিনৰ পৰিৱেশটো আহি থাকিব লাগিব। যিহেতু দিনত আহিবলগীয়া হ'লে জাতীয় সাজ পোছাক পিন্ধি আহিব লাগিব। আপোনাৰ জাতীয় সাজ পোছাক পিন্ধি আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিম। আৰু আপোনালোকে দেখিলে ধুনীয়াকৈ আমিও ফটো চটো তুলিলোঁ। কাৰণ যিহেতু ভিতৰত সোমাব নোৱাৰোঁ, যেতিয়া বাহিৰতে ফটো তুলিছোঁ, ভিডিঅ' অলপ বনাই লৈছোঁ। সিও ফটো শ্বুট কৰিলে আৰু ধুনীয়াকৈ মানে ভিউটো কিবা আল্টিমেট ভিউ আহিছে। আৰু এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ মেইন গেট তোৰণখন। আৰু মেইন গেট তোৰণৰ বাহিৰত মানে অসংখ্য মানুহ, চবেই ভিতৰত সোমাব পাম বুলি ভাবিও কিন্তু নোৱাৰিলে। সেইটো কাৰণে বাহিৰতে মানুহ ভিৰ হৈছে, বাহিৰতে মানে ফটো তুলিছে, ভিডিঅ' বনাই ভিডিঅ' তুলিছে। মানে সকলো নিজৰ মতে ব্যস্ত হৈ আছে আৰু তেনেকে এতিয়া আমি সেই আৱিৰ্ভাৱ ক্ষেত্ৰ চাই আহিলোঁ। আহি লৈ পেলাই এতিয়া আমি মানে ঘৰলৈ যাবগৈ লাগিব, যিহেতু সেইটো কাৰণে আমি এতিয়া আগবাঢ়ি আহি আছোঁ। আৰু এইবিলাক গেটবিলাকত দেখিছেনে কি ধুনীয়া ধুনীয়াকৈ বঢ়িয়াকৈ এইবিলাক মানে শংকৰদেৱৰ স্মৃতি আহি কীৰ্তিবিলাক লিখা আছে। আৰু আমি এনেকৈ ওলাই আহি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।